নমস্কাৰ আজি আলোচনা কৰিম লিখৰিয়া মহিলাসকলৰ বগাস্ৰাৱ ধাতুস্ৰাৱ বুলি ক'ব পাৰে তো বগাস্ৰাৱ কি কাৰণত হ'ব পাৰে বগাস্ৰাৱ চলাকালীন অৱস্থাত বা বগাস্ৰাৱ যেতিয়া হয় তেতিয়া কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু বগাস্ৰাৱত কি মেডিচিন আমি দিওঁ তো মেডিচিনখিনি জাষ্ট আপোনালোকক জানিবৰ কাৰণে দিয়া হৈছে এই মেডিচিনখিনি ডক্টৰ কনসালটেশ্যন কৰিহে ল'ব পাৰে উইদাউট এনি ডক্টৰ কনসালটেশ্যন মেডিচিনখিনি আপোনালোকে নল'ব বা ব্যৱহাৰ নকৰিব জাষ্ট অনলি এডুকেশ্যন নলেজৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তো বলক জানো আহক প্ৰথমটো হৈছে লিখৰিয়া মানে বগাস্ৰাৱ আচলতে বগাস্ৰাৱটো কি মহিলাসকলৰ এক্সেসিভ ভেজেনেল সিক্ৰেশন যেতিয়া হৈ যায় তাৰ মানে লগত কেতিয়াবা এলিউচ হ'ব পাৰে কেতিয়াবা ধয়ৰ নিচিনা হ'ব পাৰে ক্ৰাউডি ডিসচাৰ্জ হ'ব পাৰে এলিউচ ডিসচাৰ্জ হ'ব পাৰে হোৱাইট ডিসচাৰ্জ হ'ব পাৰে তো তেনেকুৱা ধৰণৰ ডিসচাৰ্জ একচুয়ালি দেখা যায় তো হোৱাইট ডিসচাৰ্জ হোৱাৰ কাৰণবোৰ জানে নেকি যদি আনহাইজেনিক থাকে মানে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই নাৰাখে তেনেহ'লে হোৱাইট ডিসচাৰ্জ হ'ব পাৰে যদি ভেজানেল কিবা ইনফেকশ্যন হৈ গৈছে বেক্টেৰিয়েল ইনফেকশ্যন হওক বা ফাংগাল ইনফেকশ্যন হওক তাৰ পৰা হোৱাইট ডিসচাৰ্জ হ'ব পাৰে বগাস্ৰাৱ হ'ব পাৰে বা লিখৰিয়া হ'ব পাৰে তো কেতিয়াবা দেখা যায় লিখৰিয়া কিছুমান পেচেণ্টৰ দুৰ্গন্ধময় লিখৰিয়া হয় আৰু কিছুমান পেচেণ্টৰ বগা ধয়ৰ নিচিনা দেখা যায় আৰু কিছুমান পেচেণ্টৰ এলুইচ হয় তো কি কাৰণত হয় যদি এলুইচ হৈছে তেনেহ'লে আপোনালোকে গম পাব যে বেক্টেৰিয়েল ইনফেকশ্যন দ্বাৰাতে হৈছে আৰু যদি থিক ক্ৰাউডি বা হোৱাইট ডিসচাৰ্জ হৈছে তো তেতিয়া গম পাব যে ছত্ৰাক সংক্ৰমণ ৰোগ যেনে কেন্ডিডা ইনফেকশ্যনৰ কাৰণে হৈছে তো প্ৰথমটো কৰিবলগীয়া কাম হৈছে যে হাইজিন মেইনটেইন কৰিব লাগিব আপোনালোকে হাইজিন মেইনটেইন নকৰিলে এইটো পুনৰে হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায় যদি পুৰুষৰ পৰা মহিলালৈ বেমাৰটো যায় ৰূপান্তৰ হয় তেনেহ'লে পুৰুষৰো ট্ৰিটমেণ্ট ল'ব লাগিব প্লাছ মহিলাসকলৰো ট্ৰিটমেণ্ট ল'ব লাগিব নট অনলি মহিলা যদি ট্ৰিটমেণ্ট লয় পুৰুষ ট্ৰিটমেণ্ট নলয় তেনেহ'লে মানে কিছুদিন পিছত আকৌ সেই মহিলাজনীৰ হোৱাইট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায় তো এতিয়া জানিম যে নৰ্মেলি কি মেডিচিন আমি ইয়াত দিওঁ প্ৰথমটো মেডিচিন যদি এলুইচ 40 ডিসচাৰ্জ অফ ট্ৰাইকমিনেল ইনফেকশ্যন হয় তো যেনে অৰিণ্ডাজল 500 এটাকৈ দিনত দুবাৰ খোৱাৰ পিছত দিয়া হয় মিনিমাম 5 দিন পৰ্যন্ত লগতে হাজবেণ্ড এণ্ড ৱাইফ দুইজনকে খাব দিয়া হয় প্ৰভিডিন আয়োডিনৰ প্ৰেছাৰি পোৱা যায় সেইখিনি মহিলা মানুহক দিয়া হয় ৰাতি 7 দিন পৰ্যন্ত বা ক্লোট্ৰিমাজল 200ৰ টেবলেট দিয়া হয় ইনসাৰ্ট কৰিবৰ কাৰণে বেজাইনাত 3 ৰাতি তো এনেকে ট্ৰাইকমিনেল ইনফেকশ্যনৰ কাৰণে দিব পৰা যায় বা দিয়া হয় যদি কেন্ডিডিয়েল লিখৰিয়া হৈছে তেনেহ'লে আপুনি অথনি ক'লো কি কাৰণত কেন্ডিডিয়েল লিখৰিয়া হ'ব পাৰে তো তেতিয়া হ'লে অলপ ট্ৰিটমেণ্টটো কম্বাইন কৰি দিয়া হয় মানে ফ্লুকনাজল এজিথ্ৰমাইচিন প্লাছ সেকিনৰাজলৰ এটা কিট পোৱা যায় ধৰক বিডিএম কিট হেতু দিব পৰা যায় তাৰ লগতে বি ৱাশ হাইজিনটো পিএইচ লেভেলটো মেইনটেইন কৰাৰ কাৰণে বি ৱাশ দিব পৰা যায় তাৰ লগতে আয়ুৰ্বেদিক প্ৰিপাৰেশ্যনৰ দেৱ আশুকা পোৱা যায় তাৰ লগতো টেবলেট থাকে তো দেৱ আশুকাটো বহুত বেছি ভাল এটা কাম কৰে লিখৰিয়াৰ কাৰণে তো এইখিনি কৰাৰ পিছত দেখা যায় যে লিখৰিয়া সম্পূৰ্ণৰূপে ভাল হৈ গৈছে নিৰ্দিষ্ট এটা ড'জ আছে ড'জটো মেইনটেইন কৰিব লাগিব আপোনাৰ বিডিএম কিটৰ ড'জটো মেইনটেইন কৰিব লাগিব দেৱ আশুকাৰ ড'জ মেইনটেইন কৰিব লাগিব আৰু কিছুমান লিখৰিয়া হৈ যায় চাৰ্ভাইকেল ইৰ'চনৰ কাৰণে লিখৰিয়া হৈ যায় কিছুমান লিখৰিয়া উইথ পেলভিক পেইন এণ্ড টেণ্ডাৰনেছৰ কাৰণে হয় কিছুমান আকৌ লিখৰিয়া উইথ ডাইচৰিয়া হয় তেনেকুৱা ধৰণৰ লিখৰিয়া মানে বগাস্ৰাৱৰ সমস্যাবোৰ দেখা দিয়ে তো স্পেচিফিক বগাস্ৰাৱৰ কাৰণে স্পেচিফিকলি ট্ৰিটমেণ্ট দিলে ভাল এটা ফল পোৱা যায় যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্টত জনাব যদি কিবা জানিব আছে তেনেহ'লে কমেণ্টত জনাব মই গোটেইখিনি জনাব চেষ্টা কৰিম তো আজি ভিডিঅ' এইখিনি সমাপ্ত কৰিলোঁ ধন্যবাদ